হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এণ্টনিমৰ 6 নম্বৰ পাৰ্টটো আৰম্ভ কৰিছোঁ। ইয়াৰ আগতে 5টা এণ্টনিমৰ পাৰ্ট দিছিলোঁ, সেইকেইটা যদি চোৱা নাই মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, সেইকেইটা চাই ল'বগৈ। বলকেইটা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। 1 নম্বৰলৈ আহিছোঁ, ভাৰ্টিকল। ইয়াৰ বিপৰীত হৈছে হৰিজেণ্টেল। ভাৰ্টিকল মানে লম্ব বা থিয়, আৰু হৰিজেণ্টেল মানে পথালি। যোনবোৰ শব্দ অসমীয়া শব্দ ইজি সেইবোৰ কৈ নিদিওঁ, আৰু টানবোৰহে মই অকলে কৈ দিম। ভায়লেণ্ট, জেণ্টল। ভায়লেণ্ট মানে উগ্ৰ, জেণ্টল মানে নম্ৰ। ছাকচেছ হ'লে ফেইলাৰ হ'ব। ছুপাৰিয়ৰ হ'লে ইনফাৰিয়ৰ। ছুপাৰিয়ৰ মানে উচ্চতম হ'ব, ইনফাৰিয়ৰ মানে নিকৃষ্ট হ'ব। চিম্পেথি মানে সহানুভূতি। ইয়াৰ বিপৰীত হৈছে এণ্টিপেথি মানে বিতৃষ্ণা। স্মাইল উইথ চিট ষ্টেণ্ড হ'ব। ঠিক হ'লে মানে থিন হ'ব। টল হ'লে মানে শ্বৰ্ট হ'ব। পাউট হ'লে মানে অহংকাৰী। হাম্বল মানে নম্ৰ। ভলেণ্টাৰী এইটো কম্পালচৰি। ডিফিট মানে জয়ী। ভিক্টৰী জয়, ডিফিট মানে পৰাজয়। ৱাক হ'লে ৰাণ হ'ব। ৱাক বিপৰীত হ'ব ৰাণ হ'ব। ৱাৰ হ'লে পিচ হ'ব। ৱাক হ'লে এৱেক হ'লে মানে শ্লিপ হ'ব। আজিলৈ ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি নাপাহৰিব, লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।